হাই ফ্ৰেণ্ডছ, তোমালোকে গমেই পাইছা যে তোমালোক মই হিপহপৰ বেছিক ষ্টেপ কিছুমান শিকাই আছোঁ। যেতিয়া নেকি এনেকৈ 10-12টামান হিপহপৰ ষ্টেপ দেখাই দিয়া হ'ব তোমালোকক, তাৰপিছত তোমালোকক মই এই ষ্টেপবিলাক মিলাই এটা চঙত মই তোমালোকক ডান্স কৰিবৰ কাৰণে এই ষ্টেপবিলাক মিক্স কৰাই তোমালোকক ডান্স শিকাই দিম, যাতে তোমালোকে ডান্সটো কৰিব পাৰা। ঠিক আছে, এই ভিডিঅ'টো নতুনকৈ চাই আছা বা নতুন হয় তোমালোকে নতুনকৈ ভিজিট কৰিছা, তেনেহ'লে ডেছক্ৰিপশ্যন লিংক দিম, তাৰ পৰা তোমালোকে সেই আগৰ ভিডিঅ'বিলাক চেক আউট কৰি শিকি ল'ব পাৰিবা। আৰু এনেদৰে আগৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ নটিফিকেশ্যনটো অল কৰি ল'বা। তেনে আহা মই আজিৰ ষ্টেপটো তোমালোকক দেখাই দিম। ঠিক আছে, লাষ্টৰ ষ্টেপ ইয়াত আছিলে, ইয়াৰ পৰা আমি কৰিম 1 and 2 3 and 4। ঠিক আছে, ফাৰ্ষ্ট ষ্টেপটো ক্লিয়াৰ হ'বৰ কাৰণে ইয়াত ধৰা জাষ্ট অলপ বেণ্ড হ'বা। 1 and 2 3 and 4 জাম্প। ঠিক আছে, 1 2 জাম্প, এক লগত জাম্পটো এক লগত চিধা প্ৰেক্টিছ কৰিবা। ঠিক আছে, এতিয়া 1 and 2 3 and 4 5 and 6 7 and 8। ঠিক আছে, এনেদৰে প্ৰেক্টিছ কৰা। 1 and 2 3 and 4। ঠিক আছে, 5 ডাউন 5 6 7 go 1 and 2 3 and 4 5 and 6 7 and 8 5 6 7 go 1 and 2 3 and 4 5 and 6 7 and 8। ঠিক আছে, ফাৰ্ষ্ট কৰিবা তেতিয়া তোমালোকৰ হ'ব পাৰফেক্ট দেখা হ'ব। এতিয়া জাষ্ট প্ৰেক্টিছৰ কাৰণে 1 and 2 চিম্পল কৰা, 3 and 4 5 and 6 7 and 8 এনেদৰে প্ৰেক্টিছ কৰা। যদি কিবা অসুবিধা থাকে বা কিবা ইয়াত যদি ডাউট আছে তেনেহ'লে মোক ইনষ্টাগ্ৰামত মেছেজ কৰা। মই তোমালোকক আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে অলপ হ'লেও কিবা শিকিব পাৰিছা। যদি শিকিব পাৰিছা তেনেহ'লে এই ভিডিঅ'টো লাইক কৰা, আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰি কোৱা। আৰু যদি মোৰ লগত কিবা কথা পাতিব লগা আছে বা কিবা ডাউট আছে তেনেহ'লে মোক ইনষ্টাগ্ৰাম আইডিত মেছেজ কৰা। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম আইডিৰ লিংক দিয়া থাকিব। তেনে অতি সোনকালে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।